Welcome to YouTube channel Foods and Travel with Dipankrit. আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি এতিয়া সময় হৈছে 6টা। মই ৰাতিপুৱা সোনকালে উঠিলো। আজি মই যাম ফুড ক্ৰাফ্ট ইনষ্টিটিউট য'ত নগাঁও। তাত এখন হোটেল মেনেজমেণ্টৰ লগত জড়িত ইনষ্টিটিউট হয়। ইয়াত 6টা বিভাগৰ ডিপাৰ্টমেণ্ট আছে। আমাৰ ফুড প্ৰডাকশ্যন আছে, ফুড বেকাৰী আছে আৰু বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাক জড়িত হৈ আছে। কিছুমান প্ৰায় সংখ্যকে গম নাপায় এখন ইনষ্টিটিউটনো কি হয়, কেনেকুৱা ধৰণৰ। গতিকে আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান লকডাউন হৈ আছে, গতিকে মই মোৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ঘৰলৈ আনিবলৈ যাম। গতিকে যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ফুড ক্ৰাফ্ট ইনষ্টিটিউটত প্ৰায় সংখ্যক ষ্টুডেণ্টে বাহিৰৰ পৰা আহে। কিছুমান অৰুণাচলৰ আছে, নাগালেণ্ডৰ আছে, তেনেকৈ বহুত ধৰণৰ ষ্টুডেণ্ট অহা আমি দেখিছোঁ। আমাৰ বেষ্টতো তেনেধৰণৰ আছে। গতিকে ইচ্ছুক যিসকল কিছুমান ষ্টুডেণ্ট আছে যদি হোটেল মেনেজমেণ্ট পঢ়িব বিচাৰে, তেওঁলোকে আমাৰ এই FCIত আহি পেলাই অনলাইনত কৰিব পাৰিব আবেদন। তাৰ কাৰণে ইয়াৰ ৱেবছাইটবোৰ অন হৈ আছে। আৰু লগতে হোটেল মেনেজমেণ্টৰ ইয়াত 100% প্লেচমেণ্ট গাৰাণ্টি দিয়ে। গতিকে যিসকল ষ্টুডেণ্টে মানে মেট্ৰিক পাছ কৰি নাইবা হাই ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকো আহি পেলাই ইয়াত পঢ়িবলৈ পাৰে। এই কোৰ্চটো হৈছে সম্পূৰ্ণ 1.5 বছৰ, এবছৰ ইনষ্টিটিউটত আৰু 6 মাহ ট্ৰেইনিঙত। গতিকে তেনেধৰণৰ কিছুমান ষ্টুডেণ্টে আহি পেলাই ইয়াত এপ্লাই কৰিব পাৰে। আৰু এইখিনিতে এটা কথা কওঁ, মই বৰ্তমান পঢ়ি আছোঁ ফুড ক্ৰাফ্ট ইনষ্টিটিউটত, ফুড প্ৰডাকশ্যন ডিপাৰ্টমেণ্টৰ হয় মই। মোৰ পঢ়া বৰ্তমান এবছৰ হ'ল, বাকী 6 মাহ ট্ৰেইনিং থাকি গ'ল লকডাউনৰ কাৰণে। আৰু লগতে ভিডিঅ'টো মই বনাইছিলোঁ, তাৰ কিছুমান মই আপোনালোকক মোৰ ডিপাৰ্টমেণ্টবিলাক মই দেখাব ভালকৈ নোৱাৰিলোঁ, কাৰণ লকডাউনৰ কাৰণে সকলো কলেজখন বন্ধ হৈ আছিলে। তাৰ ৰুম চুমো মই দেখাব নোৱাৰিলোঁ। আমি কেনেকৈনো তাত বনাওঁ তাকো দেখাব নোৱাৰিলোঁ। যিকণ পাৰিছোঁ সেইকণকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে ব'লক এতিয়া 6:40 আছে, ময়ো ওলাই মেলি ৰেডি হ'লোঁ। এয়া মোৰ লগত একো বেগ লৈ গৈছোঁ, যিখিনি বস্তু আছে বাহিৰত সেইখিনি লৈ আহিব লাগিব। গতিকে ব'লক।
আছে বাই বাই এদি মোক বাই বাই দিছে গাড়ীবোৰ ইফালে অহা যোৱা কৰি থকা দেখি পেলাই ট্ৰাইবেল হয় পোৱাগৈ নাই পালেগৈ আপোনালোকক ধুনীয়াকৈ দেখাম ব'লক ব'লক ইমান দিনৰ মূৰত আহিছোঁ মই FCI লৈ কেনেকুৱানো হৈছে ৰুম চুমবিলাক নাজানো আৰু কথা পাতিও চাওঁগৈচোন হৈছে আমাৰ FCI কেম্পাছ কিমান ডাঙৰ চাওক এইখনে আছে আমাৰ ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ এইটো ওপৰৰ মহল এইফালে সেয়া এইটো হৈছে আমাৰ হোষ্টেলৰ ৰুম আছিলে ৰুমটো একদম অৱস্থা একেবাৰে বেয়া কৰি থৈ গৈছে চাওক কেনেকুৱা ৰুমৰ পৰিস্থিতি হৈছে এইফালে টয়লেট বাথৰুম টয়লেট এইবোৰ হোষ্টেলৰ ৰুম মোৰ ভাগৰ বস্তু পেকিং কৰি থৈ গ'ল এখন গাৰ্ডেন এইবোৰ হৈছে আমাৰ ক্লাছৰুম বস্তু পেকিং কৰি হৈ গ'ল অলমষ্ট এতিয়া আহিছোঁ আমাৰ যিজনী মেম ইয়াত থাকে তেওঁ ঘৰলৈ আহিছোঁ ব'লক যাওঁ আমাৰ এইফালে এইটো আছে কেম্পাছটো চাওক বহুত ডাঙৰ এইফালে ঔটেঙা গছ গাৰ্লছ হোষ্টেল আৰু এইফালে আছে এইটো আমাৰ প্ৰিন্সিপাল মেমৰ যিটো ঘৰ মানে ইয়াত আহিলে থাকেহি তেওঁ এইটো হৈছে প্ৰিন্সিপাল মেমৰ ঘৰ বহুত ফল মূল আছে মধুৰি আছে তাৰপিছত এইটো হৈছে গাৰ্লছ হোষ্টেল এইটো চাওক ওপৰৰ মহলটো থাকে ল'ৰা আৰু তলত থাকে ছোৱালী বহুতেই ধুনীয়া দেখিবলৈ
এইফালে হৈছে যিবিলাক আমাৰ হোষ্টেলৰ প্ৰথমত ষ্টুডেণ্ট আছিলে ন সেইখিনি ষ্টুডেণ্টৰ এয়া বিচনা তেহেঁতি চব অলৰেডি সিহঁতৰ চব খতম এতিয়া ঘৰলৈ গ'ল খালী এইফালে হোষ্টেলত আছে এইফালে এয়া বাহিৰটো চাওক এইফালে পাহাৰ এখন আছে বহুত ধুনীয়া প্লেচ হয় চাৰিকাষটো মানে বহুত এয়া আছিলে আমাৰ ফুডক্ৰাফ্ট ইনষ্টিটিউট লকডাউন যদিও মই অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰিছোঁ সিমানখিনি আকৌ দেখাবলৈ চেষ্টা কৰিলোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো